নমস্কাৰ লৈ আহিছো আজিৰাবিলিৰ গুৰুত্বপূৰ্ণ খবৰ। নেৰানেপেৰা বৰষুণৰ পাছতে পুনৰ ছিগিল মাথাউৰি। হৰাহৰে গাঁৱত সোমাইছে পানী। এইবাৰ মংগলদৈত হোৱা নৈয়ে ভাঙিলে মাথাউৰি। উজনি অসমৰ পাছত এইবাৰ মাধ্য অসমত হ'ব পাৰে ভয়ানক বানৰ পৰিস্থিতি। মংগলদৈৰ ঔতলাৰ বেঙাবৰা গাঁৱত হাহাকাৰ। সমীপৱৰ্তী গাঁৱলৈ সোমাইছে পানী। কালিৰে পৰা হোৱা মুখলধাৰ বৰষুণৰ পাছত এই ঘটনা। নেৰানেপেৰা বৰষুণৰ পাছত পুনৰ ছিগিল মাথাউৰি। এই মুহূৰ্তৰ আৰু এটা ডাঙৰ খবৰ। বানৰ পিছত এইবাৰ ৰোগে জ্বলা-কলা খুৱাইছে বন্যতাওক। চৰাইদেউত আজিৰে পৰা অনুষ্ঠিত হ'ব বৃহৎ স্বাস্থ্য শিবিৰ। বান বিধ্বস্ত জিলাত বিভিন্ন ৰোগৰ লক্ষণে দেখা দিছে বন্যতাওক। বহু লোকে ডায়েৰিয়া, জ্বৰ, ছালৰ বেমাৰ আদি ৰোগত আক্ৰান্ত হৈছে। চৰাইদেউ জিলাৰ স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হ'ব এই স্বাস্থ্য শিবিৰ। 5 আগষ্টৰ পৰা 8 আগষ্টলৈ বানাক্ৰান্ত অঞ্চলসমূহত চলিব এই চিকিৎসা সেৱা। বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা স্বাস্থ্য পৰীক্ষা, বিনামূলীয়া ঔষধ বিতৰণ, তেজ পৰীক্ষা আদি কৰা হ'ব। মাতৃ শিশু স্বাস্থ্য সেৱা, বিভিন্ন বিভাগৰ পৰামৰ্শ আৰু স্বাস্থ্য সচেতনমূলক সেৱা আগবঢ়োৱা হ'ব। বানপীড়িত অঞ্চলৰ সকলো ৰাইজক এই স্বাস্থ্য শিবিৰৰ সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। এই মুহূৰ্তৰ আৰু এটা ডাঙৰ খবৰ। আতংকিত বাংলাদেশৰ চৰকাৰ। 2 বছৰৰ পাছত বাংলাদেশলৈ উভতিব পাৰে শ্বেখ হাছিনাই। ভাৰতৰ পৰা আজি সংবাদমেলে সম্বোধন কৰিছে শ্বেখ হাছিনাক। হাছিনাৰ সংবাদমেলক লৈ ঢাকাত তীব্ৰ চাঞ্চল্যকৰ। ভাৰতক এই অনুষ্ঠানত নিষেধাজ্ঞা আৰোপ কৰিবলৈ বাংলাদেশৰ দাবী। ভাৰতে এয়া ব্যক্তিগত অনুষ্ঠান বুলি জনাইছে বাংলাদেশক। এই অনুষ্ঠানৰ সৈতে ভাৰত চৰকাৰৰ কোনো হাত নাই। 2024 চনৰ আগষ্ট মাহত বাংলাদেশত হৈছিল হিংসাত্মক প্ৰতিবাদ। দেশ এৰি ভাৰতলৈ পলাই আহিছিল শ্বেখ হাছিনাই। বাংলাদেশৰে আদালতত ইতিমধ্যে হাছিনাক প্ৰদান কৰিছে শাস্তি, কিন্তু প্ৰাপ্যপৰ্ণভাৱে কোনো আইন ব্যৱস্থা গ্ৰহণ কৰা নাই। নিজৰ স্থিতি সংবাদমেলৰ জৰিয়তে স্পষ্ট কৰিব পাৰে শ্বেখ হাছিনাই। ভৱিষ্যতে বাংলাদেশলৈ ঘূৰি যাব বুলি ইংগিত দিছে শ্বেখ হাছিনাই। সংবাদমেলত অংশ ল'ব হাছিনাৰ পুত্ৰ জাহিদ ৱাহেদ জয়ে। আতংকিত বাংলাদেশৰ চৰকাৰ। আজিৰ আনটো ডাঙৰ খবৰ। এই দুখৰ সময়ত কেন্দ্ৰীয় চৰকাৰ অসমৰ ৰাইজৰ কাষত আছে। বানাক্ৰান্তক ক্ষতিপূৰণ প্ৰদানত কোনো আপোচ নকৰে কেন্দ্ৰীয় চৰকাৰে। প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্দেশত মই অসমত বানাক্ৰান্তৰ কাষলৈ আহিলোঁ। এই বিপদৰ সময়ত মোদী চৰকাৰৰ অসমৰ লগত আছে। আজি সন্ধিয়া বান পৰিস্থিতিক লৈ হ'ব বিস্তৃত আলোচনা। অতি দ্ৰুতভাৱে বানপীড়িতলৈ সাহায্য সামগ্ৰী প্ৰেৰণ কৰিব চৰকাৰে। ভাৰত চৰকাৰৰ তৰফৰ পৰা কৰিব লগা সকলো কাম আৰু ক্ষতিপূৰণ দিয়া হ'ব ৰাইজক। বানাক্ৰান্তক পুনঃসংস্থাপনৰ সকলো ব্যৱস্থা ল'ব চৰকাৰে। ক্ষতি হোৱা প্ৰতিটো বস্তুৱে ক্ষতিপূৰণ দিব কেন্দ্ৰ চৰকাৰে। আৰ্থিক সাহায্যৰ লগতে সকলো ধৰণৰ সাহায্য কৰিব কেন্দ্ৰ চৰকাৰে। উজনিৰ বানবিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰি মন্তব্য দিলে জে.পি. নাড্ডাৰ। এই দুখৰ সময়ত কেন্দ্ৰীয় চৰকাৰ অসমৰ ৰাইজৰ কাষত আছে। এই মুহূৰ্তৰ আৰু এটা সবিশেষ খবৰ। মহানগৰীত উৰে নিশা বৰষুণ। মহানগৰীৰ প্ৰান্তে প্ৰান্তে ভয়ংকৰ বান। ৰাজ্যৰ আন প্ৰান্ততো প্ৰবল বৰষুণ। পৰিস্থিতি অধিক ভয়ংকৰ হোৱাৰ সম্ভাৱনা। 6 আগষ্ট পৰ্যন্ত বৰষুণ হৈ থকাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞানৰ কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী। এই মুহূৰ্তৰ আনটো ডাঙৰ খবৰ। শুক্লাই নদীৰ বানে লৈছে কালৰূপ। বানপানীত উঠি গ'ল 4 শিক্ষাৰ্থী। ওদালগুৰিৰ ভাৰত-ভূটান সীমান্তত ভয়ংকৰ অঘটন। বাদলাপাৰা শুক্লাই নদীয়ে উঠুৱাই নিলে 4 শিক্ষাৰ্থী। দৈৱক্ৰমে ৰক্ষা পৰে 4 শিক্ষাৰ্থী। ততালিকে আটাইকে প্ৰেৰণ কৰা হয় চিকিৎসালয়। বিদ্যালয় ছুটিৰ পাছত ঘৰলৈ আহিছিল এই ছাত্ৰকেইগৰাকী।